হেল্ল' এভৰিৱান, আমাৰ ছাত্ৰ ছাত্ৰীৰ লগত জড়িত এটা গুৰুত্বপূৰ্ণ খবৰ শ্বেয়াৰ কৰিব বিচাৰিছোঁ এই ভিডিঅ'টিৰ জৰিয়তে। আৰু এয়া দেখিছা তোমালোকে, এইটো হৈছে আমাৰ ৰণোজ পেগু, অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ পোষ্ট। তেখেতে ইয়াত কি লিখিছে আমি চাওঁ। বাংগালুৰুস্থিত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰ' ভ্ৰমণৰ বাবে আজি ৰাওনা হোৱাৰ পূৰ্বে সমগ্ৰ শিক্ষা অসমৰ কাৰ্যালয়ত অসমৰ চৰকাৰী বিদ্যালয়ৰ দ্বিতীয় গোটৰ 13গৰাকী ছাত্ৰীৰ সৈতে মত বিনিময় কৰোঁ আৰু শুভেচ্ছা জ্ঞাপন কৰোঁ। অৰ্থাৎ আমাৰ অসমৰ বিভিন্ন চৰকাৰী বিদ্যালয়ৰ 13গৰাকী ছাত্ৰ ছাত্ৰী ইছৰ'লৈ যাবৰ কাৰণে সুযোগ লাভ কৰিছে আৰু তেওঁলোকক শুভেচ্ছা জনাবলৈ শিক্ষামন্ত্ৰী ডাঙৰীয়া উপস্থিত হৈছিল। আৰু উত্তৰ পূব পৰিষদৰ ৰাজ্য চৰকাৰৰ সমগ্ৰ শিক্ষাৰ অধীনত এই প্ৰচেষ্টা চলাই পেলাই ছাত্ৰ ছাত্ৰীসকলক বিজ্ঞান আৰু মহাকাশ অন্বেষণৰ যাতে সুবিধা লাভ কৰে তাৰে কাৰণে এই ব্যৱস্থা লোৱা হৈছে। আৰু ভাৰতীয় গৱেষণা সংস্থালৈ ইয়াৰ পূৰ্বে এপ্ৰিলত অসমৰ শিক্ষাৰ্থী প্ৰথমটো গোট ৰাওনা হৈছিল। অৰ্থাৎ ইতিমধ্যে ফাৰ্ষ্ট গ্ৰুপটো এপ্ৰিলত গৈছিল আৰু এইটো হৈছে ছেকেণ্ড গ্ৰুপ। গতিকে এইটো আমাৰ শিক্ষা জগতৰ কাৰণে যথেষ্ট ভাল খবৰ। আৰু আগন্তুক সময়ত আৰু বেছি ছাত্ৰ ছাত্ৰীয়ে ইয়াত সুযোগ লাভ কৰিব। আৰু ইছৰ' হয়তো তোমালোকে জানা ইছৰ' কি হয়, আমাৰ ভাৰতৰ যি মহাকাশ গৱেষণা সংস্থা আছে বা আমাৰ চন্দ্ৰযান যি মিছন ছাকচেছফুল হৈছিল বা আমাৰ ভাৰতৰ মহাকাশৰ লগত জড়িত যিবোৰ কাম কাজ, এই গোটেইবিলাক কাম কাজ তেওঁলোকে পৰিচালনা কৰে। আৰু যিসকলে বিজ্ঞানৰ প্ৰতি ধাউতি আছে, যিসকলৰ বিজ্ঞানৰ প্ৰতি ইণ্টাৰেষ্ট আছে, তেওঁলোকে ভৱিষ্যতে ইছৰ'ৰ বৈজ্ঞানিক হোৱাৰ সপোন দেখে। তো এয়া দেখিছে শিক্ষামন্ত্ৰী ডাঙৰীয়াই ফ্লেগ লৈ আছে হাতত, আৰু এইজন হৈছে আমাৰ অসমৰ সমগ্ৰ শিক্ষাৰ মুৰব্বী ডক্টৰ ওম প্ৰকাশ IAS বিষয়া, আৰু বাকী অন্যান্য বিষয়াসকল আছে সমগ্ৰ শিক্ষাৰ। আৰু এইখন গাড়ীয়ে তেওঁলোকক লৈ যোৱা হ'ব এয়াৰপৰ্টলৈ। তাৰপিছত এইকেইজন ছাত্ৰ ছাত্ৰী ছিলেকশ্যন পাইছে, দেখিছানে? তো এইকেইজন ছাত্ৰ ছাত্ৰী ছিলেক্ট হৈছে ইছৰ'লৈ যোৱাৰ কাৰণে। গতিকে আশা কৰিছোঁ তোমালোকে এনেদৰে সুযোগ লাভ কৰিবা কেতিয়াবা। আৰু এই ব্যৱস্থাই আমাৰ শিক্ষা জগতৰ লগত জড়িত প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীকে উৎসাহ জনাব। গতিকে আজিৰ এই ভিডিঅ'টিত, এই ছুটি ভিডিঅ' তোমালোকৰ লগত এই নিউজটো শ্বেয়াৰ কৰিলোঁ। আশা কৰিছোঁ এনেকুৱা ধৰণৰ নিউজবোৰ তোমালোকে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আৰু এনেকুৱা ধৰণৰ নিউজ আমি ভৱিষ্যতে আৰু পাম, গতিকে চেনেলটো চাই থাকিবা। ধন্যবাদ।